হেল্ল' এভৰিৱান, স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল পুজাছ কুকিং এণ্ড ব্লগৰ অন্য এটা ভিডিঅ'লৈ। এইটো কাইলৈ মোৰ দাদাৰ জোৰোণত কি দিম তাকে দেখুৱাইছোঁ। এইযোৰ গাড়ী দিয়া যোৰা, এইযোৰ মিক্স পাট, এইযোৰ ৰঙা কালাৰৰ মিক্স পাট নাই, একচুৱেলি 4-5 দিয়া গৈছে। এইযোৰ বটল গ্ৰীণ কালাৰৰ মিক্স পাট, আৰু এইযোৰো গ্ৰীণ কালাৰৰে হয়। তাৰপিছত এইযোৰ মচুৰ কালাৰৰ, এইযোৰ পাটৰ কাপোৰৰ, এইযোৰ ব্লাউজবোৰ চিলাই দিছোঁ। এইযোৰ ছেকেণ্ড ছেটযোৰ মানে কইনাক ৰিচিপশ্যনত পিন্ধিবলৈ দিয়া হৈছে। এইযোৰ ব্লু টাইপৰ হয়, ব্লু কালাৰৰ। আৰু এইযোৰ হয় মেইন ছেটযোৰ কইনা ৰাতি পিন্ধিব। এইযোৰো খুব ধুনীয়া লাগিছে। এইযোৰৰ লগত এখন ৰিহাও দিয়া হৈছে। এয়া ব্লাউজবোৰ চিলাই দিছোঁ। বিয়াত বাৰু দেখিব কইনাই পিন্ধিলে। এইখন ৰিহা। তাৰপিছত এইখন এখন ছিংগল মুগা মেখেলা হয়, আৰু লগত এখন দিছোঁ আনাকাটা চাদৰ। আমাৰ এইফালে নিয়ম আছে, কইনাৰ দিনত শ্ৰাদ্ধত বহুতে এইযোৰ কাপোৰে পিন্ধিব লাগিব। তাৰ লগত দিছোঁ এইবিলাক পেটিকোট, ব্লাউজ, তেনেকৈ মিলাই দিয়া হৈছে। লগত দিয়া গৈছে কইনাৰ প্ৰয়োজনীয় কিছুমান সামগ্ৰী, তেল, সিন্দুৰ, এইবিলাক খাৰু, পাৰফিউম, এনেদৰে কিছুমান কছমেটিকখিনি দিয়া হৈছে। তাৰ লগত দিছোঁ আমি এটা কেঁচা গহনাৰ ছেটটো মই দেখুৱাই আছোঁ। কাইলৈ জোৰোণ, এইখিনি পিন্ধাওঁতে আপোনালোকে দেখা পাব। আগলৈ মোৰ ভিডিঅ'বোৰ দেখা পাবলৈ আপোনালোকে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। হয়, এইটো এটা কেঁচা গহনাৰ ছেট। খুব ধুনীয়া লাগিছে কেঁচা গহনাৰ ছেটটো। এইটো এটা কেঁচা গহনাৰ ছেট। বস্তুখিনি কেনে লাগিলে আপোনালোকে এটা কমেণ্ট কৰি প্লিজ জনাব। মোৰ মাতটো একচুৱেলি ভাঙি আছে, অলপমান বেলেগ যেন লাগিব আপোনালোকৰ শুনি কিনে। এয়া কছমেটিকখিনি ভৰোৱা হ'ল। ইয়াৰ লগত আমি দিছোঁ, এইবিলাক নিয়মৰ কাৰণে দিয়া হয়। এখন আইনা দিয়া যায়। তাৰ লগত এটা কইনাক দিছোঁ আৰু বেগ, পাৰ্চ। এইখিনি এতিয়া কমপ্লিট হ'ল। বেগটো আমাৰ জোৰোণত নিব লগা বেগ এইটো। তাৰপিছত কইনাক দিয়া সোণৰ গহনাখিনি দেখুৱাইছোঁ। এইটো ছেট হয়। কইনাক চিম্পুলকৈ বিচাৰিছে, তো চিম্পুলকৈ দিয়া গৈছে। এডাল লকেট, চেন, কাণফুলি, খাৰু দুপাত, আৰু এইটো আঙুঠি। প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আগলৈ ভিডিঅ'